গছ আৰু প্ৰকৃতি ভাল পোৱা জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হ'ল অসমত নতুনকৈ আৱিষ্কাৰ হোৱা উদ্ভিদবিধ। এই গছবিধৰ বৈজ্ঞানিক নাম ৰখা হ'ল অজবেকিয়া জুবিন গাৰ্গিয়ানা। এই উদ্ভিদবিধ মেলেষ্টমেটেচিয়ান ফেমিলিৰ অন্তৰ্গত। ই প্ৰায় 3.5 মিটাৰ পৰ্যন্ত ওখ হ'ব পাৰে। এই ফুলবোৰ সাধাৰণতে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা জানুৱাৰী মাহলৈকে ফুলে। ইয়াৰ আৱিষ্কাৰ মানস ৰাষ্ট্ৰীয় উদ্যানত হৈছে আৰু এই আৱিষ্কাৰৰ খবৰটো 13 মাৰ্চ 2026ত চৰ্চালৈ আহে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক বৰ্ণালী দাস, অধ্যাপক নমিতা নাথে, কেৰালাৰ NSS কলেজৰ ডক্টৰ প্ৰসূপ পুলপ্ৰায়ে সহযোগত এই প্ৰজাতিটো চিনাক্ত কৰিছে। জুবিনদাৰ গীতে যেনেদৰে গোটেই বিশ্বৰ হৃদয় স্পৰ্শ কৰিছিল, এতিয়া কেৱল সংগীতেই নহয়, অসমৰ প্ৰকৃতিৰ বুকুতো তেওঁৰ নাম চিৰদিনৰ বাবে লিখা থাকিব।